Hi everyone. আজি মই এটা টিউটোৰিয়েল লৈ আহিছো যে বিহু বিট এটা কেনেকৈ প্ৰগ্ৰামিং বা এৰেঞ্জ কৰিব পাৰি। মই বহুতে মেছেজ কৰি পেলাই সুধে যে বিহু বিট এটা আমি কেনেকৈ বনাও। বিহু বিট আসলতে যেতিয়া এৰেঞ্জ কৰো বা প্ৰগ্ৰামিং কৰো তাৰ কাৰণে আমাক প্ৰয়োজন হয় বিহুৰ যেতিয়া চেওটো বা বজাব বিহু ঢোলৰ সেই চেওখিনি আমাক প্ৰয়োজন হয় বিভিন্ন প্যাটাৰ্নৰ চেও আমাক প্ৰয়োজন হয়। কিন্তু সেই চেওবিলাক আমি ভিএসটি ইউজ কৰি পেলাই আমি কেতিয়াও সম্ভৱ নহয় যে আমি এইটো ষ্টাইলত আমি এইখিনি জেগাত আমি বনাম বা এইখিনি জেগাত আমাৰ এইখিনি চেও কৰিম বা এনেকুৱা ধৰণৰ আমি নিজৰ ইচ্ছা অনুযায়ী আমি ভেৰিয়েশনবিলাক আনিব নোৱাৰো। আমাৰ কিছুমান বাধ্যবাধকতা থাকে যে ভিএসটি বিলাকত কাৰণ সেইবিলাক বস্তু আমি আমাক মেচিনে আমাক সিমানখিনি আমাক নিদিয়ে। তাৰ কাৰণে আমি কি কৰিব লাগে আমি যেনেকৈ যি নহওক আমি মিউজিচিয়ান বিলাকক আমি আনি ঢোল খোল গগনা এনেকুৱা লোকবাদ্যসমূহৰ আমি ষ্টুডিঅ'ত আমি ৰেকৰ্ডিং কৰিব লগা হয়। তে ৰেকৰ্ডিং কৰিলেহে আমাৰ সেই আসল যোনটো সোৱাদ সেই আসল যোনটো মাদকতা এটা আমাৰ লোকবাদ্যসমূহৰ সেইটো পোৱা যায়। সেইটো আমাৰ মেচিনে কেতিয়াও সিমানখিনি আমাৰ সম্ভৱ নহয়। এটা মেনেজ কৰিব পৰা ধৰণৰ দিয়ে কিন্তু সেই সিমানখিনি পৰ্যায়লে হাই লেভেল বা হাই কোৱালিটি আমি যোনটো কওঁ নহয়গে। তো তাৰ কাৰণে আমি যেনেকৈ যি নহওক আমি ঢুলীয়া খুলীয়া তাল বজোৱা গগনা বজোৱা পেপা বজোৱা এইবোৰ সকলোবিলাক আমি ষ্টুডিঅ'ত যেতিয়া ৰেকৰ্ডিং কৰোঁ তেতিয়াহে আমি আসল কোৱালিটিটো পাওঁ আৰু নতুন নতুন শিকাৰুবিলাকো উৎসাহ পায় যে আমি শিকিব লাগে এইখিনি লোকবাদ্য। আমি মেচিনত আমি সেইখিনি সিমান সম্ভৱ নহয়। যিমান সম্ভৱ হয় আমি চেষ্টা কৰিব পাৰোঁ কিছুমান বস্তু আমি মেনেজ কৰিবৰ কাৰণে। আজি মই দেখাব খুজিছোঁ যে এটা মডাৰ্ণ ড্ৰাম গ্ৰুপছৰ লগত ঢোলৰ বিট আমি মিক্স আপ কৰি পেলাই কেনেকৈ এটা সুন্দৰ প্যাটাৰ্ণ কৰিব পাৰোঁ। প্ৰথমে আমি লৈছোঁ এটা ভাল কিক এটা। মই কিক এটা সিলেক্ট কৰোঁ। ঠিক আছে এইটো এটা পাইছোঁ। তাৰ আগতে আমি টেম্পোটো সেট কৰি লওঁ। মই 120 নহয় 100 কৰি লৈছোঁ। এতিয়া আমি এটা স্নেয়াৰ লওঁ। এইটো স্নেয়াৰে লৈছোঁ। ওকে স্নেয়াৰটো পাইছোঁ আমি। এতিয়া চাম আমি
হাই হেড এটা এইটো একদম বেছিক ড্ৰামছৰ গ্ৰুপছ এটা বনাইছোঁ আপোনালোকৰ যাতে সুবিধা হয় প্ৰয়োজন অনুসাৰে পাছত আপোনালোকে ইয়াত ভেৰিয়েশ্যনবিলাকো আনিব পাৰে মই বুজিব সুবিধা হোৱাকৈ এটা সহজ ড্ৰামৰ বিট ইয়াত বনাব লৈছোঁ এতিয়া হাইট স্নেয়াৰ এণ্ড ফুট আমি লগালোঁ এতিয়া আমি তালখন লগাওঁ ঢোলৰ যোনে তাল বজায় আমি ষ্টুডিঅ'ত যেতিয়া ৰেকৰ্ডিং কৰোঁ তাল যোনে বজায় আমি সেই তালখন লগাওঁ মোৰ তাত তালৰ আমি ষ্টুডিঅ'ত যেতিয়া ৰেকৰ্ডিং কৰা যায় সেই তালৰ চেম্পল কিছুমান আছে একদম ৰেকৰ্ডিং কৰা সেইটো ইউজ কৰিছোঁ যিমান পাৰে পৰাপক্ষত নহয় আচলতে ৰেকৰ্ডিঙে কৰাব ওকে ইয়াৰ পৰা আমি কাটি লগাম যেহেতু ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰা হয় দেখিছে এইটো মনো ট্ৰেক আমি ষ্টেৰিঅ' ট্ৰেক ৰেকৰ্ডিং নকৰোঁ যিহেতু মনো ট্ৰেকত হয় এইটো চাওক ষ্টুডিঅ' ৰেকৰ্ডিং কাৰণে এইটো এটা মনো ট্ৰেক এইটো মনত গৈছে তাৰ কাৰণে আমি মনো ট্ৰেকেই খুলিম ষ্টেৰিঅ' ট্ৰেক নহয় ওকে এতিয়া আমি ইয়াৰে এটা পাৰ্ট কাটিম এই পেটাৰ্ণটোৰ লগত মিলাকে এতিয়া অলপ বাঢ়ি আছে টেম্পুতকৈ সি অলপ হেৰি হয় তাক আমি এতিয়া টেম্পুত আনিব লাগিব আহি গৈছে
এতিয়া আমি কপি কৰি পেলাই আৰু এইটো বাৰটো লৈ যাওঁ সম্পূৰ্ণ কৰি দিওঁ এতিয়া আমি গগনাখন চাওঁ ঠিক তেনেকৈ গগনাও সেই আপোনাৰ ৰেকৰ্ডিং কৰা যেতিয়া এজন মিউজিচিয়ানে এইবিলাক বজাব আমাৰ থলুৱা লোকবাদ্যবিলাক এতিয়া গগনা তাল এইবিলাক যেতিয়া বজাব তাৰ এটা আমেজেই বেলেগ আৰু সেইটো আমি কেতিয়াও VST আমি ছফটৱেৰত আমি কেতিয়াও নাপাওঁ সেইখিনি বস্তু আমাৰ লোকবাদ্য কেতিয়াও নাপাওঁ এজন মিউজিচিয়ানে যেতিয়া বজাব তাৰে যিটো পাঞ্চ হয় সেই পাঞ্চটো আমি কেতিয়াও নাপাওঁ VST আছে ঢোলৰো আছে আমাৰ ঢোলটো VST এটা কমি আছে সেইটোও দেখাম মই আপোনালোকক কোনটো VSTত সোমাইছে ঠিক আছে এতিয়া আমি ঢোল আমি এতিয়া গগনা পালোঁ গগনা লগালোঁ তাল লগালোঁ এইটো আৰু অকণমান আৰু 4টা বাৰ অলপ বঢ়াই দিছোঁ 4টা বাৰ অলপ বঢ়াই দিওঁ এতিয়া ঢোল আমি আহোঁ ফাৰ্ষ্ট ষ্টেপটো লগাই লওঁ এইখিনি নালাগে এইখিনি পাছত এইবিলাক ভেৰিয়েশ্যন আমি য'ত য'ত লগাব পাৰোঁ আপোনালোকে চাই থাকিলে আইডিয়া পাই যাব মই সিম্পল গ্ৰুপছৰ লগত ঢোলৰ এটা পেটাৰ্ণ এড কৰিছোঁ ঠিক আছে এতিয়া আৰু কি ভেৰিয়েশ্যন কৰিব পাৰোঁ ইয়াত লাগিব এই বস্তুটো এটা কাম কৰিব পাৰোঁ এনেকৈ
কৰিব পাৰোঁ আৰু আছে এতিয়া যদি এইটো আনি দিওঁ কাট হ'ব এতিয়া ইয়াতে আৰু এটা বেলেগ কৰিব পাৰোঁ আৰু এটা বেলেগ আমি চাওঁ বহুত বেলেগ বেলেগ ধৰণৰ কৰিব পাৰি মই একদম সাধাৰণভাৱে কৰি দিছোঁ আৰু এটা যদি আমি দি দিওঁ আৰু এটা ৰিপিট কৰি দিছোঁ এই জেগাখনত আমি এণ্ডিং কৰিব পাৰোঁ জেগাখিনিত আমি এণ্ডিং কৰি দিব পাৰোঁ বহুতখিনি আহিছে কোনো কথা নাপাব গোটেই পেটাৰ্ণটো ইয়াত এটা ইকুইলাইজাৰ যদি লগাওঁ শুনিবলৈ আৰু ভাল লাগিব যদি কম্প্ৰেছৰ লগাওঁ আমি
হৈছে মই এফেক্টছটো বন্ধ কৰিছোঁ এনে ব্ৰাইট হৈছে আমাৰ ঢোল তাল আৰু গগনাটো কমপ্লিট আমি ৰেকৰ্ডিং কৰা হয় ষ্টুডিঅ'ত আমি ৰেকৰ্ড কৰা হয় মিউজিচিয়ান লৈ পেলাই গতিকে সোৰ্সটোৱে বহুত ভাল হয় সোৰ্সটো বহুত ভাল হয় কাৰণে আমি এই যোনবিলাক ইকুইলাইজাৰ কম্প্ৰেছাৰ বিভিন্ন ধৰণৰ প্লাগইনছ সেইবিলাক কেতিয়াবা খুব কম পৰিমাণত লগোৱা যায় কাৰণ ইয়াৰ সোৰ্সটোৱে ইমান ব্ৰাইট হয় গতিকে আমি বহুত বেছি আমাৰ প্ৰয়োজন নাথাকে তেতিয়া কৰাৰ সেইকাৰণে এইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা যে সোৰ্সটো সদায় ভাল হ'ব লাগে ভাল মিউজিচিয়ানছ লগত বজাব লাগে আৰু ভালকৈ ৰেকৰ্ড ল'ব লাগে সোৰ্সবিলাক যেতিয়া ভাল হয় তেতিয়া মিক্সিঙৰ কোৱালিটিবিলাকো আল্টিমেটলি ভাল হৈ যায় থুলমূলকৈ আপোনালোকক দেখালোঁ এটা ইজি এটা ড্ৰাম গ্ৰুপছৰ লগত ঢোলৰ পেটাৰ্ণ এটা মিক্স কৰিছোঁ এতিয়া মই আপোনালোকক কৈছিলোঁ যে VST এটাও দিছে যোনটো VSTত আমাৰ অসমৰ ঢোলো তেওঁলোকে লৈছে আৰু সেই VSTটোত সম্পূৰ্ণ ইণ্ডিয়ান ইনষ্ট্ৰুমেণ্টবিলাকেই তাত পাব সব ইণ্ডিয়ান ইনষ্ট্ৰুমেণ্টে হয় আৰু আমাৰ ঢোলটো তাত দিছে আগৰ ভাৰ্চনটোত দিয়া নাছিলে নতুন ভাৰ্চনটোত দিছে তেওঁলোকে আৰু সেইটো হ'ল shwarplugৰ হয় নামটো শুনিছেই চাগে যোনে এইবিলাক কাম কৰি থাকে এৰেঞ্জিঙৰ তেওঁলোকে গম পাইছেই shwarplugত আপোনালোকে সেই ঢোলটো পাব এইটো বিহু ঢোলটো তেওঁলোকে দিছে আৰু ইয়াৰ টোনবিলাক আপোনালোকে চাব পাৰিব কেনেকুৱা ধৰণৰ টোন কৰিছে মেনুৱেল ফিলটো অলপ দিবৰ কাৰণে কিন্তু সিমান পৰ্যায়ত হোৱাগৈ নাই কাৰণ আমাৰ মেনুৱেল ঢোলটোৰ এটা যিটো পাঞ্চ হয় সেই পাঞ্চটো সম্ভৱ নহয় যে VSTত আনিব তথাপিও কিছু ক্ষেত্ৰত এই VSTটোৰ এই ঢোলখিনিয়ে কেতিয়াবা মানে চলাই যাব পৰাকৈ অকণমান সহায় হয় আৰু অলপকৈ সহায় হয় গতিকে মই দেখালোঁ যে কোনটো VSTতে ঢোলো পোৱা যায় এই shwarplug 3 যোনটো shwarplug 3 হয় ইয়াতে তেওঁলোকে ঢোল দিছে গতিকে কেতিয়াবা এটা দুটা বাৰত যদি ঢোল মানে ইমাৰ্জেঞ্চিত সুমিয়াব লগা হয় ঢোলৰ পেটাৰ্ণ এটা সিকুৱেন্স কৰিব লগা হয় সেই সময়ত ধৰক আপুনি ষ্টুডিঅ'ত গৈ বজাব পৰা সেই পৰিৱেশটো নাই ধৰক আশে-পাশে ওচৰত নাই ধৰক ইমাৰ্জেঞ্চি লাগে তেতিয়া এই মানে shwarplugটো ইউজ কৰি পেলাই ঢোলটো আপুনি সিকুৱেন্স কৰিব পাৰে গতিকে সকলোৰে ৰিকুৱেষ্টত আজি মই যিখিনি জানো বা যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আজিলে ভিডিঅ'টো মোৰ ইমানেই আছিলে ধন্যবাদ